হেল্ল' 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 গাইজ, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে, মোৰো ভাল, লগতে দেহাৰো ভাল। আজি ভিডিঅ'টো কিহৰ ওপৰত হ'বলৈ গৈ আছে আপোনালোকে চাগে টাইটেল আৰু থাম্বনেইল চাই ইতিমধ্যে গম পাইছে নহয় জানো। আজি ভিডিঅ'টো মানে বহুতেই বেলেগ হ'ব, কাৰণ আগৰকেইটা ভিডিঅ'ৰ দৰে আজি ভিডিঅ'টো নহয়। আজি ভিডিঅ'টো মানে বহুতেই ইণ্টাৰেষ্টিং হ'ব। তেতিয়াহ'লে আমি পলম নকৰি ভিডিঅ'টোৰ মাজলৈ সোমাই যাওঁ ব'লকচোন। আজি ভিডিঅ'টো মই ক'ৰ পৰা কেনেকৈ ষ্টাৰ্ট কৰিম মই নাজানো, তথাপিও ৰাতিপুৱা শোৱাৰ পৰা উঠি মুখখন ধোৱাৰ পৰা ষ্টাৰ্ট কৰি দিছোঁ। তেতিয়াহ'লে আমি দেৰি কৰি নাথাকোঁ, ব'লক ভিডিঅ'টোৰ মাজলৈ সোমাই যাওঁ। আমি এতিয়া ঠাণ্ডা ছিজনৰ বজাৰ কৰিবলৈ আহিছোঁ। আপোনালোকক যিমানখিনি পাৰোঁ মই দেখাই যাম, চাই থাকিব দেই। কি কি খাওঁ, কি কি লওঁ। খাওঁ মানে কি আৰু, ঠাণ্ডা দিন যিহেতু ম'ম' বাহিৰেতো বেলেগ নাখামেই। ম'ম' খাম বুলিয়ে আহিছোঁ, সেইকাৰণে ম'ম'য়ে খাম আৰু কাপোৰ কি লওঁ ঘৰত গৈ দেখাম। আজি বজাৰ কৰিবলৈ আহিছোঁ। দেহা, মই, পানে আছে, মা আৰু বা, সিহঁতৰ লগতে আহিছোঁ। যিহেতু জানুৱাৰী 1ত আমি সকলো পিকনিক যাব লাগিব নহয় জানো, সেই গতিকে বজাৰ কৰিলোঁ। এইখনেই হ'ল আমাৰ মেইন টাউন। যোনে নগাঁৱলৈ আহে সিটো চিনি পায়েই, কাৰণ ক্লক টাৱাৰটোতো কোনো চিনি নোপোৱা নহয়, হয় নহয়। ক্লক টাৱাৰটো বুলি ক'লে এইখনেই আমাৰ মেইন বজাৰ পৰে। আৰু আমি সদায় কাপোৰ এইখন বজাৰৰ পৰাই কৰোঁ, সেইকাৰণে এইবাৰো কাপোৰ এইখন বজাৰৰ পৰাই কৰিলোঁ। যেতিয়া হাজবেণ্ডৰ লগত আহোঁ তেতিয়াহে সিখন বজাৰ যাওঁ, নহ'লে মাহঁতৰ লগত আহিলে মই এইখন বজাৰতে আহোঁ। তেতিয়াহ'লে একবাৰ গোটেই বজাৰখন চাই লওকচোন। এইখনেই হ'ল আমাৰ বজাৰ, ইয়াৰ পৰাই আজি বজাৰ কৰিম। ইয়াত মানে সকলো ধৰণৰে বস্তুবিলাক পোৱা যায়, একো নোপোৱা নহয়। একে লেপ তুলি গাৰু কভাৰৰ পৰা আদি কৰি কাপোৰ কানি, জোতা মোজা, মানে কি বিচাৰে আপুনি সকলোবোৰ বস্তুৱে পাব। কচমেটিক, কাপোৰ কানি, অল বস্তু পাব মুঠতে। তেতিয়াহ'লে আমি এতিয়া বজাৰ কৰি লওঁ। বজাৰ কৰোঁতে মই এটা কথা কৈছোঁ, মানে বজাৰটো কৰিবলৈ আহিছে আমাৰ বায়ে বিশেষকৈ, তাৰ মাজতে মই কি পাওঁ ল'ম। তাৰপিছত মই ঘৰতে গৈ আপোনালোকক দেখাম মই কি লওঁ কি নলওঁ। এইফালে আমাৰ দেহা দেখিছেনে, একদম আমি বজাৰ কৰি থাকোঁ, তাই তলকৈ ঘূৰি থাকে। আৰু এইফালে চাওকচোন, বেপাৰীয়ে দেখাইছে মাক, যেনিবা তাইহে চইচ কৰিব। একদম কিবা এটা উলিয়ালে তাইয়ে প্ৰথমতে চাই, মানে তাইহে চইচ কৰিব। আৰু এবাৰ বেপাৰী মুখ হ'লে, এবাৰ একদম কাপোৰটো মুখ হ'লে, কি যে চাই ফুৰে। আমি বজাৰ কৰাৰ মাজতে আহি পালোঁহি ম'ম' দোকান। যিহেতু ঠাণ্ডা দিনতো ম'ম'টো গৰম গৰম ম'ম' খাই বহুতেই ভাল লাগে নহয় জানো। ম'ম' কাৰ কাৰ ফেভৰেট মোক ক'ব হা, মোৰ কিন্তু বহুতেই ফেভৰেট হয়। ম'ম' খাবা, ম'ম' খাবা। মেয়নিজ অকণ চুবলৈ দিয়ক। নিজে নিজে খাবলৈ লাগে, আৰু নোৱাৰা। ম'ম'টো চবৰে ফেভৰেটেই হয়, হয় নহয়। যিহেতু আৰু ঠাণ্ডা দিন, সেই গতিকে একদম ম'ম' দোকানত ভিৰ দেখিছেনে নাই। এইটো মানে গোটেইটো ম'ম' দোকানত মানে লাইনে, আৰু অসংখ্য ভিৰ হয় মানে। আৰু এইফালে ছোৱালী এজনী দেখিছে, আমাৰ ছোৱালীজনীক যোনে য'তে নেদেখক অচিনাকি মানুহ হ'লেও মানে মাতি লয়েই। আৰু কিয় ইমান ভাল পায় মই বুজি নাপাওঁ। আৰু তাইক কোনেও নেমাতিবনো কিয়, যি চঞ্চলা মন তাই, একদম মানে মানুহ দেখিলে তাই নিজেই মাতি লয়, বেলেগে মতা আগত। আৰু এতিয়া বজাৰৰ পৰা আহি পালোহি, মোৰ ৰুমটো দেখাম চাব হা, কি বিলাই হৈ আছে চাবলৈ ৰেডিনে সকলো। 1 2 3 চাওক। এতিয়া ব'লক মোৰ ৰুমলৈ যাওঁ। মোৰ ৰুমটো আৰু খালী হ'ব আৰু বেছি টাইম নাই। ৰুমটোনো কিয় খালী কৰিম মই আপোনালোকক ভিডিঅ'টো লাষ্টত ক'ম, আপোনালোকে চাই থাকিব। হ'লেও খালী কৰিলেও নকৰিলেও মই ৰুমটোক বহুত মিছ কৰিম দেই, কাৰণ এই ৰুমটোত মোৰ স্মৃতি বহুত আছে। মই যেতিয়া ঘৰত কোনো নাথাকে ন, তেতিয়া মই এইখিনি জেগাতে বহি লৈ পেলাই এনেকৈ এইখন দাঙি বাহিৰলৈ চাই থাকিব পাৰোঁ, কাৰণ তেতিয়া মোৰ ভয় নালাগে। ৰাতিয়ে হওক চাই দিনেই হওক। বহুত মিছ কৰিম মই এইটো ৰুম, এইকণ মোৰ ফেভৰেট কৰ্নাৰটো। কি হ'ব, বহুত দুখ লাগিছে, তথাপিও সলাবতো লাগিবই, কাৰণ এইটো ৰুমৰ কাম ষ্টাৰ্ট হ'ব। সেই গতিকে এইটো চেঞ্জ কৰি দিম। আৰু এইজনী মই ইফালে। তেন্তে এইটো বাই বাই, কাইলৈৰ পৰা এইটোত আমি নাথাকোঁ। আজি ৰাতিটোৱে এই ৰুমটোত কটাম আৰু। এয়া গৰম গৰম ৰুটি ফুলি গ'ল। যিহেতু আজি ঠাণ্ডা বতৰ, সেই গতিকে ৰুটি মাংসটো খাবই লাগিব, ঠাণ্ডা বতৰ যিহেতু। সেইকাৰণে পূৰা ৰুটি বনাই আছোঁ এইফালে গেছত। আজি হ'ব চিম্পুলকৈ ৰুটি, মাংস আৰু ভাত। কোনে বনাইছে দেখাই আছোঁ, চাওক।
কি লাগে অ ভিডিঅ' কৰি আছো দেখা নাই তুমি বনাই থাকা মই ভিডিঅ' কৰি থাকিম দেই আজি কাই কয় এও দেই এও মই ৰুটি বেলিছোঁ দেখিছে কিমান ধুনীয়া গোল হৈছে এনে কৈছোঁ মই বেলা নাই সি বেলিছে এয়া এতিয়া আমাৰ ৰুটিও বনাই কমপ্লিট হৈ গ'ল গোটেইখিনি ৰুটি আৰু এইফালে মাংস বনায়ো হৈ গ'ল আৰু লগতে বনাইছোঁ আজি কেইটামান ভাত এয়া এতিয়া আমি বাঢ়ি কৰি লওঁ এয়া বাঢ়ি ল'লোঁ চৰিয়াটোত আমাৰ নহয় দেই চৰিয়াটোত আমাৰ কুকুৰ এজনী আছে যে তাৰ কাৰণেহে আৰু এইফালে ভাত কেইটামান ৰুটি দুখন আৰু মাংস এইফালে আছে কটা পিঁয়াজ একদম সকলোৰে কাৰণে ডাইনিঙত ৰেডি কৰি লৈছোঁ তেতিয়াহ'লে আমি এতিয়া খাই লওঁ আজি এইটোৱে আমাৰ ৰাতি সাজ আছিলে আৰু দেই খাই লওঁ পিছত লগ পাই আছোঁ আৰু এইখিনি মোৰ ভাত বজাৰৰ পৰা ধৰক কি ল'লোঁ মই আপোনালোকক দেখাবলৈ পাহৰিয়ে থাকিলোঁ এতিয়া এডিট কৰি থাকোঁতে ৰাতি মোৰ মনত পৰিছে সেইকাৰণে ভাবিছোঁ এতিয়াই মই দেখাই দিওঁ সেই গতিকে মই বস্তুখিনি উলিয়াই কৰি ৰেডি কৰি লৈছোঁ বিশেষ দেখুৱাবলগীয়া বস্তু মই একো লোৱাই নাই তথাপিও যিটো দেখাইছোঁ মই যিহেতু ভিডিঅ'টোত ক'লোৱেই সেই গতিকে এতিয়া মনত পৰিছে দেখাই দিওঁ আপোনালোককো এতিয়া তেতিয়াহ'লে দেখাইছোঁ ৰখা প্ৰথম গৈয়ে মোৰ এইটো ছেট চকুত পৰিছে সেইকাৰণে মই এইটো কিনি ল'লোঁ আজিকালি যিহেতু ট্ৰেণ্ডত চলি আছে অসমীয়া গহনা সেইকাৰণে ভাবিলোঁ ময়ো লৈ লওঁ আৰু ফকটত পাইছোঁ যিহেতু মায়ে লৈ দিছে সেই গতিকে লৈ লৈছোঁ আৰু যোনটো বেছি ট্ৰেণ্ডত আছে সেইটো মানে মোক নাচাজে মই মানুহজনী বহুত ক্ষীণ ন সেই গতিকে মানে এইটোকে লৈছোঁ এইটো মোৰ বহুত পচন্দ লাগিলে আৰু মায়ে এযোৰ মোজা লৈ দিছে মোৰ কাৰণে তাৰপিছত এইযোৰ ছোৱালীজনীৰ কাৰণে লৈ দিছে মানে মোৰ মন আছিল ছোৱালীজনীক হাফ মোজা এযোৰ লৈ দিবলৈ তাৰপিছত আৰু দেখোঁতে মানে তাইলৈ এযোৰ লৈয়ে লৈছোঁ মোৰ বহুত পচন্দ লাগিছে আৰু সেই গতিকে কিন্তু ঠাণ্ডা দিনত এইযোৰ নচলে তথাপিও লৈ লৈছোঁ আৰু এইফালে এইযোৰ দেহা জোতা আৰু এইফালে মোজা হাত মোজা আৰু এইফালে এটা মই অনলাইনত ব্লাউজ অৰ্ডাৰ দিছিলোঁ এই ব্লাউজটো মই পিন্ধি চাইছোঁ মোৰ বহুতেই ভাল লাগিছে আৰু দুটামান দিম বুলি ভাবিছোঁ কিন্তু চাদৰ মেখেলাৰ লগত পিন্ধা নাই এতিয়ালৈকে পিন্ধিলে কেনেকুৱা হয় গম পাম তাৰপিছত আৰু দুটামান অৰ্ডাৰ দিম মানে বহুতেই মোৰ পচন্দ লাগিছে আৰু ব্লাউজটো পিন্ধিয়ে ভালে লাগিছে বেয়া অহা নাই যেনিবা অনলাইনত মিছত অৰ্ডাৰ দিছিলোঁ এইকেইটাই কৰিলোঁ আৰু বজাৰত গৈ লৈ পেলাই আৰুনো কি বজাৰ কৰিম বিশেষ তেনেকুৱা কৰা নাই তেতিয়াহ'লে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই টাটা